ডেইলি আসামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তুৰ নাম কি? অপশ্যন ডি বেংগল টাইগাৰ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কাক ভাৰতৰ ৰাষ্ট্ৰীয় পিতৃ বুলি কোৱা হয়? অপশ্যন চি মহাত্মা গান্ধী। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? অপশ্যন ডি বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ মুঠ গ্ৰহৰ সংখ্যা কিমান? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 8টা। নিম্নলিখিত কোনটো ৰং শান্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়? অপশ্যন বি বগা। ইম্পৰ্টেণ্ট কুৱেশ্যন, ক্ৰিকেট খেলত খেলুৱৈৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 11জন। মনত থ'ব সকলোৱে। কুৱেশ্যন নম্বৰ 8, আমাৰ মুখৰ দাঁতৰ সংখ্যা কিমান? ইম্পৰ্টেণ্ট, মনত ৰাখিব অপশ্যন এ 32টা। কোন বছৰত ভাৰতে মহাকাশ যাত্ৰা আৰম্ভ কৰিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1975 চনত। নিম্নলিখিত কোনটো চৰাই আটাইতকৈ ডাঙৰ? মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট, অপশ্যন চি উট পক্ষী। তাজমহল কোনখন ৰাজ্যত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। কোনখন ৰাজ্যক ভাৰতৰ হৃদয় অঞ্চল বুলি কোৱা হয়? মনত থ'ব, ইয়াৰ শুদ্ধটো হ'ব মধ্যপ্ৰদেশ। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল, মনত থ'ব, ইয়াৰ শুদ্ধটো হ'ব সৰোজিনী নাইডু। ভাৰতৰ ৰাজধানী কি? আমি সকলোৱে জানো, কমন কুৱেশ্যন, ইয়াৰ শুদ্ধটো হ'ব দিল্লী। কুৱেশ্যন নম্বৰ 15, স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয়? বহুতে এইটো কনফিউজ হয়, ঠিক আছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 15 আগষ্ট। গণতন্ত্ৰ দিৱস কেতিয়া উদযাপন কৰা হয়? আমি দিন বাৰবিলাক মনত ৰাখিব লাগিব, ঠিক আছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 26 জানুৱাৰী। কোনজন মহাপুৰুষৰ জন্ম 2 অক্টোবৰত হৈছিল? মনত ৰাখিব বন্ধুসকল, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। ভাৰতৰ ৰাষ্ট্ৰগান কি? অৰ্থাৎ নেশ্যনেল এন্থেম কি ভাৰতৰ? বহুতে কনফিউজ হয়, ঠিক আছে। ইয়াত মনত ৰাখিব অপশ্যন বি জনগণ মন হৈছে ভাৰতীয় ৰাষ্ট্ৰগান, অৰ্থাৎ নেশ্যনেল এন্থম, নেশ্যনেল ছংছ উল্টা পুল্টাই মনত ৰাখিব। এতিয়া চাওক, আহিলে ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? এই ৰাষ্ট্ৰীয় গীত অৰ্থাৎ নেশ্যনেল ছংছ কি? নেশ্যনেল ছংছ হ'ব অপশ্যন বি অপশ্যন এ বন্দে মাতৰম। ক্ষমা কৰিব ভুল হোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 20টো আহিছে যে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ লেখক কোন? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বঙ্কিম চন্দ্ৰ চেটাৰ্জী। বহুতে প্ৰয়োজনীয় প্ৰশ্ন, ঠিক আছে, মনত ৰাখি যাব। ভাৰতৰ ৰাষ্ট্ৰীয় গান জনগণ মনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। এইকেইটা মনত থ'ব দেই, ৰাষ্ট্ৰীয় গান আৰু ৰাষ্ট্ৰীয় গীত মনত ৰাখিব, উল্টা পুল্টা হ'ব অপশ্যন। এতিয়া আহিলে 22 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এছিয়া। পৃথিৱীত মুঠ মহাসাগৰ সংখ্যা কিমান? মনত ৰাখিব বন্ধুসকল, ইয়াৰ শুদ্ধটো হৈ যাব 5, অৰ্থাৎ 5খন, ঠিক আছে। মহাসাগৰ উল্টা পুল্টা হয়, সেইটোকে মনত ৰাখিব অলপ। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ভাৰত ৰত্ন। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব। 26 নম্বৰ প্ৰশ্নটো হৈছে যে নিম্নলিখিত কোনখন ৰাজ্যক ভাৰতৰ মছলা উত্থান বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি কেৰেলা। নিম্নলিখিত কাক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়?
ইয়াৰ শুদ্ধটো হ'ব ক্ৰীড়া প্ৰশিক্ষক, অৰ্থাৎ ক্ৰীড়া প্ৰশিক্ষক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। ঠিক আছে, মনত ৰাখিব। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি? সেইটো মনত ৰাখিব, অপশ্যন ডি ময়ূৰ। বহুতে উল্টা পুল্টা কৰে। ঠিক আছে, প্ৰশ্ন আহিলে মানে কনফিউজ হৈ যায়। ইয়াৰ কৈছে যে 29 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন ডি জৱাহৰলাল নেহৰু। 30 নম্বৰ কুৱেশ্যনটো আছে যে আমাৰ শৰীৰত কিমানটা হাড় আছে? বহুতে ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 214ডাল। নিম্নলিখিত কোনটো খেল এটা ইনডোৰ খেল হয়, অৰ্থাৎ ভিতৰত খেলা? ঠিক আছে, ইনডোৰ গেমছ কি কোনটো হয়? ইয়াত হ'ব অপশ্যন ডি টেবুল টেনিছ। দেখি আছোঁ, হয় নে নহয়? টেবুল টেনিছ ইনডোৰ গেমছ। নেক্সট প্ৰশ্নটো হৈছে যে কোন সময়ত ৰামধেনু দেখা যায়? চৰি, ইয়াত সময় ৰৈ গ'ল, সময়ত হ'ব লাগিছিল। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, বৰষুণৰ সময়ত ৰামধেনু দেখা যায়। ঠিক আছে, তাৰপিছত আহিল যে 33 নম্বৰ প্ৰশ্ন, LBW শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ক্ৰিকেট। কুৱেশ্যন নম্বৰ 34, ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা কোনটো? এইটো বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি পৰমবীৰ চক্ৰ। পৰমবীৰ চক্ৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ সামৰিক বঁটা। ঠিক আছে, 35 নম্বৰ প্ৰশ্নটো আহিল যে আমাৰ দেশত গান্ধী জয়ন্তী কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2 অক্টোবৰ। মনত ৰাখিব। নেক্সট প্ৰশ্ন আহিল যে কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? বহুতে প্ৰয়োজনীয় প্ৰশ্নটো। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চাৰ্লছ বেবেজ। নেক্সট আহিল কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয়, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ তাৰিখে। ঠিক আছে, মনত ৰাখিব। 38 নম্বৰ প্ৰশ্নটো আহিল যে নিম্নলিখিত কোনটো এটা চাৰ্চ ইঞ্জিন নহয়? ইয়াৰ শুদ্ধটো হ'ব ইনষ্টাগ্ৰাম। ইনষ্টাগ্ৰাম হৈছে এটা চাৰ্চ ইঞ্জিন নহয়, এটা ঠিক আছে ছ'চিয়েল মিডিয়া। ইয়াত আহিল যে 39 নম্বৰ প্ৰশ্নটো আহিল নিম্নলিখিত কোনটো এটা ইনপুট ডিভাইচ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মাউচ। মনত ৰাখিব, বহুত প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ কম্পিউটাৰ বিষয়ক। ঠিক আছে, 40 নম্বৰ প্ৰশ্নটো আহিল যে 1 KB কিমান ৱাইটৰ সমান? ইয়াৰ শুদ্ধটো হ'ব এ 1024 ৱাইট। নেক্সট প্ৰশ্ন আহিল কম্পিউটাৰত ব্যৱহৃত হোৱা IC টিপটো তৈয়াৰ কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি চিলিকনৰ দ্বাৰা। ঠিক আছে, চিলিকনেৰে IC টিপটো তৈয়াৰ কৰা হয়। মনত ৰাখিব। 42 নম্বৰ প্ৰশ্নটো আহিল চীনৰ ৰাজধানী কি? শুদ্ধটো হ'ব অপশ্যন এ বেইজিং। বেইজিং হৈছে চীনৰ ৰাজধানী। ফ্ৰান্সৰ ৰাজধানী কি, বা ফ্ৰান্সৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি পেৰিছ। নেক্সট প্ৰশ্ন আহিল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা কোন আছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ, সকলোবোৰ ইম্পৰ্টেণ্ট, মনত ৰাখিব। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বাচেন্দ্ৰী পাল। বাচেন্দ্ৰী পাল হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী মহিলা। ঠিক আছে, মনত থ'ব। নেক্সট আহিল যে চাৰমিনা কোনখন চহৰত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি হায়দৰাবাদ। হায়দৰাবাদত চাৰমিনা আছে। ঠিক আছে, মনত ৰাখিব। নেক্সট প্ৰশ্নটো আহিল যে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে অপশ্যন চি ৰাজস্থান। নেক্সট প্ৰশ্ন আহিল ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল আছে? কোষ্ট লাইন। ঠিক আছে, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গুজৰাট। গুজৰাটৰ আটাইতকৈ ডাঙৰ কোষ্ট লাইনটো আছে। নেক্সট প্ৰশ্নটো আহিল সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা মহাদেশ কোনখন? সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা মহাদেশ হৈছে, ইয়াৰ শুদ্ধটো হ'ব এছিয়া মহাদেশ। এছিয়া মহাদেশে হৈছে সৰ্বাধিক ঘনত্ব থকা মহাদেশ। শেষলৈ আহিছোঁ, আমাৰ শৰীৰৰ কোনটো অংশই তেজ পৰিশোধক হিচাপে কাম কৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বৃক্ক। মনত ৰাখিব সকলোৱে বিজ্ঞানৰ প্ৰশ্ন। ঠিক আছে, আজিও এই ভিডিঅ'ৰ অন্তিম প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্নটো হৈছে যে নেমুত পোৱা এচিডৰ নাম কি? ইয়াৰ শুদ্ধটো হ'ব চাইট্ৰিক এচিড। মনত ৰাখিব বন্ধুসকল। আজিৰ ভিডিঅ'টো প্ৰশ্ন উত্তৰসমূহ আছিল বন্ধুসকল ইমানেই। ঠিক আছে, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ ৰেখাই আজিলৈ পাই জয় অসম। ডেইলি আছামিজ জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰক।